এতিয়া আহক আমি শিকো সিম্পল ফিউচাৰ টেন্স অৰ্থাৎ ফিউচাৰ ইনডিফিনিট টেন্স মই ভাত খাম আমি স্কুললৈ যাম এনে ধৰণৰ বাক্যবোৰ লিখা হয় সিম্পল ফিউচাৰ অৰ্থাৎ ফিউচাৰ ইনডিফিনিট টেন্সত আৰু এটা কথা আপোনালোকে মন কৰিব সিম্পল ফিউচাৰ টেন্সত আমি দুটা বি ভাৰ্ব ব্যৱহাৰ কৰিম সেল আৰু উইল ইয়াৰ ফৰ্মুলাটো হৈছে সাবজেক্ট প্লাস বি ভাৰ্ব প্লাস ভাৰ্ব প্লাস অবজেক্ট নাইবা আমি এনে ধৰণেও ক'ব পাৰো সাবজেক্ট প্লাস সেল উইল প্লাস ভাৰ্ব প্লাস অবজেক্ট এতিয়া আমি সিম্পল ফিউচাৰ টেন্সৰ যিকোনো এটা বাক্য ইংৰাজীলৈ ট্ৰান্সলেট কৰি চাম উদাহৰণস্বৰূপে আমি লৈ ললো মই ভাত খাম ইয়াত মইটো হল সাবজেক্ট গতিকে আমি ইয়াত লিখি দিম আই ফৰ্মুলা মতে আমি ইয়াত লিখিব লাগিব সেল নাইবা উইল যিকোনো এটা আমি ইয়াত সেলও লিখিব পাৰো উইলও লিখিব পাৰো ইয়াত আমি বাক্যটো খোলা হ'বলৈ উইল লিখি দিলো ইয়াত খোৱাটো হৈছে ভাৰ্ব আৰু ফৰ্মুলা মতে আছে এটো ভাৰ্ব 1 অৰ্থাৎ প্ৰেজেন্ট টেন্সত আছে গতিকে ইয়াত আমি লিখি দিম ইট আৰু ইয়াত ভাতটো হৈছে অবজেক্ট ভাতৰ ঠাইত আমি লিখি দিম ৰাইচ